নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ মে। আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যবাসীলৈ ৮টা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু কি ডাঙৰ ঘোষণা কৰিছে এই মুহূৰ্তত সমূহ দৰ্শকক জনাম আমাৰ এই খবৰটো। অৰুণোদয় হিতাধিকাৰী আত্মসহায়ক গোট ৰেচন কাৰ্ডৰ পৰাকৈ ডাঙৰ খবৰ দিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু কি খবৰ দিছে এই মুহূৰ্তত সবিশেষ জনাম সমূহ দৰ্শকক। হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীক দিব ২ লাখকৈ টকা। আৰু আপুনি ২ লাখ টকা পাবলৈ হ'লে আপুনি এতিয়া আবেদন কৰিব লাগিব। আৰু আবেদনৰ তাৰিখ এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই। আৰু আপুনি ২ লাখ টকা লাভ কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ পৰা। আপুনি আত্মসংস্থাপনৰ বাবে হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীক দিব এইবাৰ হিমন্ত বিশ্ব শৰ্মাই ২ লাখকৈ টকা। আত্মসংস্থাপনৰ বাবে চৰকাৰে টকা দিব। কোনো গ্যাৰেণ্টি অবিহনে সহজতে লাভ কৰিব এই ২ লাখকৈ টকা। আৰু আপুনি আবেদন কৰাৰ পিছতে বেংকে কোনো ধৰণৰ গ্যাৰেণ্টি নিদিয়াকৈ আপুনি লাভ কৰিব ২ লাখকৈ টকা এইবাৰ চৰকাৰখনৰ পৰা। লগতে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰিলে এইবাৰ ১৪০০কৈ টকা। আৰু যদি আপুনি এই মুহূৰ্তত ১২৫০ টকাকৈ লাভ কৰি আছে আৰু এই মাহৰ আপুনি ১০ তাৰিখে অৰুণোদয় আঁচনিৰ ধন ১৪০০ টকা লাভ কৰিব। আৰু ৫ লাখ টকালৈকে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা। যিকোনো ৰেচন কাৰ্ডখন আছে তেওঁলোকে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে ৫ লাখ টকালৈকে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা। আৰু প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এই চিকিৎসা সেৱা। চৰকাৰী বেচৰকাৰী সকলো চিকিৎসালয়তে লাভ কৰিব এই চিকিৎসাৰ সেৱা। কেৱল ৰেচন কাৰ্ড দেখুৱালেই হিতাধিকাৰীয়ে লাভ কৰিব এই বিনামূলীয়া চিকিৎসা সেৱা। লগতে আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব ১০,০০০কৈ টকা। ১০ মে'ৰ পৰা এই সুবিধা সেৱা উপভোগ কৰিব পাৰিব। আৰু আজি হৈছে ৭ মে' আৰু আপোনাৰ হাতত মাত্ৰ ৩টা দিন বাকী আছে। আপোনাৰ কি কাম এতিয়ালৈকে অসম্পূৰ্ণ হৈ আছে, আপুনি সেই কামবোৰ এতিয়াই আপুনি শেষ কৰক। আৰু কিয়নো এইবাৰ ১০ মে'ৰ পৰা ৰাজ্যবাসীলৈ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ উপহাৰ আগবঢ়াইছে। আৰু আপুনি এই উপহাৰসমূহ লাভ কৰিব। মহিলাসকলৰ একাউণ্টত চৰকাৰে সোমোৱাই দিব এই ধন। আৰু ১০,০০০কৈ আত্মসহায়ক গোটৰ মহিলাসকলৰ একাউণ্টত সোমোৱাই দিব ধন। আৰু এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মহিলাসকলৰ বেংক একাউণ্ট পৰীক্ষা কৰিব। আৰু পৰীক্ষা কৰাৰ পিছতেই মহিলাসকলে লাভ কৰিব ১০,০০০কৈ টকা। মহিলাসকলৰ বেংক একাউণ্ট পৰীক্ষা হোৱাৰ পিছত জমা কৰিব এই ধনসমূহ। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে এটা সুখবৰ। আজি হৈছে ৭ মে' আৰু কালিৰ দিনটোতে এইবাৰ ৫,৭৭০টা পদৰ নিযুক্তিৰ ফলাফল ঘোষণা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি হৈছে ৭ মে' আৰু কালিৰ দিনটোত অৰ্থাৎ ৮ মে'ত ৫,৭৭০টা পদৰ নিযুক্তিৰ ফলাফল লাভ কৰিব শিক্ষাৰ্থীয়ে। ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এক ভাল খবৰ, কিয়নো কালিৰ দিনটোত ঘোষণা হ'ব কেইবাটাও পৰীক্ষাৰ নিযুক্তিৰ ফলাফল। ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ দিশে এইবাৰ ৰাজ্য চৰকাৰ। কাইলৈ ঘোষণা হ'ব অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। আৰু এই মুহূৰ্তত জনাই দিছোঁ কাইলৈ ঘোষণা কৰা হ'ব। আৰু ৮ মে'ৰ দিনটোত ঘোষণা হ'ব অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। পুনৰ ৫,৭৩০টা পদৰ নিযুক্তি ফলাফল ঘোষণা কৰিব চৰকাৰে। মুখ্যমন্ত্ৰী ঘোষণা কৰিলে ফলাফল প্ৰকাশৰ সময় আৰু তাৰিখ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ফলাফল প্ৰকাশৰ সময় আৰু তাৰিখসমূহ। ৮ মে'ত ঘোষণা কৰা হ'ব ফলাফল। আৰু কালিৰ দিনটোতে ঘোষণা কৰা হ'ব এই ফলাফল। দিনৰ ১১ বজাৰ লগে লগে ৱেবছাইটত প্ৰকাশ পাব ফলাফলসমূহ। আৰু কালিৰ দিনৰ ১১ বজাৰ লগে লগে আপুনি ৱেবছাইটত লাভ কৰিব এই পৰীক্ষাৰ ফলাফল। আৰক্ষী বিষয়াৰ ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বৰ্ডৰ ৱেবছাইটত লাভ কৰিব ৰিজাল্ট। আৰু ৱেবছাইটটো হৈছে ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বৰ্ড ৱেবছাইট। আৰু এই ৱেবছাইটত আপুনি লাভ কৰিব এই ৰিজাল্ট। গৃহ আবকাৰী আৰু বন বিভাগৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা। ১১ মে'ত দিয়া হ'ব নিযুক্তি পত্ৰ। আৰু এই পৰীক্ষাৰ নিযুক্তি পত্ৰ দিয়া হ'ব ১১ মে'ত। এই মুহূৰ্তত জনাইছোঁ আমাৰ তৃতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে এটা সুখবৰ। আপুনি কেনেকৈ লাভ কৰিব ইনকাম চাৰ্টিফিকেট। এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে দিছে কেইবাটা ভাল খবৰ। আৰু আমাৰ ভাল খবৰটো জনাইছোঁ কেনেকৈ অনলাইনত লাভ কৰিব আপুনি
ইনকাম সার্টিফিকেট মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আৰু আপুনি কোন ওয়েবসাইটত বা পৰ্টেলৰ জৰিয়তে কৰিব আবেদন এই মুহূৰ্তত সবিশেষ জনাম কেনেকৈ অনলাইনত লাভ কৰিব আপোনাৰ ইনকাম সার্টিফিকেটৰ বাবে অনলাইনতে আবেদন কৰিব পাৰিব আপুনি আৰু কেনেকৈ আবেদন কৰিব সবিশেষ জনাম সমদৰ্শকক বিভিন্ন আঁচনি আবেদন কৰিবলৈ প্ৰয়োজন হ'ব আপোনাৰ ইনকাম সার্টিফিকেটখন আৰু আপোনাৰ বাবে অত্যন্ত জৰুৰী হ'ব ইনকাম সার্টিফিকেটখন আবেদন কৰিবলৈ লগইন কৰক www.rtps.gov.in ত আপুনি আবেদন কৰিবলৈ আপোনাৰ কোনো ব্ৰাউজাৰত আপুনি লগইন কৰিব লাগিব www.rtps.gov.in ত আবেদনৰ বাবে আপোনাক লাগিব ঠিকনা প্ৰমাণপত্ৰ পৰিচয় পত্ৰ আৰু কি ডকুমেন্ট আপোনাৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব হেম হৈছে আবেদনৰ বাবে আপোনাক লাগিব ঠিকনা প্ৰমাণপত্ৰ পৰিচয় পত্ৰ ভূমি ৰাজহৰ ৰচিদ দৰমহাৰ ৰচিদখন আপোনাৰ প্ৰয়োজন হ'ব তাৰ লগতে কোনো প্ৰশ্ন অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ এবাৰ ৰাজ্য চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে নম্বৰটো জনাম যোগাযোগ কৰক 1803453574 নম্বৰত এই মুহূৰ্তত জনাইছো আমাৰ চতুৰ্থ নম্বৰ খবৰটো হৈছে যিসকলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা দিছিল সেই সকলৰ বাবে এটা জৰুৰী খবৰ উত্তীৰ্ণ প্ৰাৰ্থী হাজু হওক কিয়নো 11 মেত পাব আপুনি নিযুক্তি পত্ৰ আৰু নিযুক্তি পত্ৰ পাবৰ বাবে আপুনি কি নিয়ম মানি চলিব লাগিব অথবা আপুনি কোন স্থানত কেনেকৈ লাভ কৰিব নিযুক্তি পত্ৰ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কেতিয়া লাভ কৰিব আৰু সময়সীমা নিৰ্ধাৰণ কৰা হৈছে আৰু এই সময়তে আপুনি লাভ কৰিব 11 মেত নিযুক্তি পত্ৰ এই মুহূৰ্তত জনাইছো সবিশেষ খবৰ সমদৰ্শকক চতুৰ্থ বৰ্গত উত্তীৰ্ণ প্ৰাৰ্থী 11 মেত পাব নিযুক্তি পত্ৰ আৰু যিসকলে চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে 11 মেত পাব সেই নিযুক্তি পত্ৰ খানাপাৰাত বিয়লি 3 বজাৰ পৰা নিযুক্তি প্ৰদান কৰিব অনুষ্ঠান আৰু খানাপাৰাত বিয়লি 3 বজাৰ পৰা আপুনি লাভ কৰিব এই নিযুক্তি পত্ৰসমূহ নিযুক্তিৰ বাবে যাৱতীয় কাম-কাজ সম্পূৰ্ণ কৰিছে চৰকাৰে আৰু ইমান দিনে নিযুক্তিৰ বাবে যাৱতীয় কাম-কাজ সম্পূৰ্ণ কৰি ৰাখিছে চৰকাৰখনে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ জনাইছো চতুৰ্থ বৰ্গত উত্তীৰ্ণ প্ৰাৰ্থীয়ে 11 মেত পাব নিযুক্তি পত্ৰসমূহ খানাপাৰাত বিয়লি 3 বজাৰ পৰা নিযুক্তি প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব নিযুক্তিৰ বাবে যাৱতীয় কাম-কাজ সম্পূৰ্ণ কৰিছে চৰকাৰখনে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাইছো অসমবাসী আমাৰ পঞ্চম নম্বৰ খবৰটো হৈছে 12 জিলাত সংখ্যালঘু হৈছে অসমীয়া অসমত মাদ্ৰাছা বন্ধ কৰিম বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে জনাইছো সবিশেষ অসমৰ 12খন জিলাত সংখ্যালঘুত পৰিণত হৈছে অসমীয়া ৰাস্তা খুলি দিয়াৰ বাবে সংখ্যালঘুত পৰিণত হৈছে অসমীয়া লোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতাক প্ৰকাশ কৰিলে এই কথা আৰু এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই অসমীয়া হোৱাৰ পিছত 600খন মাদ্ৰাছা বন্ধ কৰিলো যি দুই এখন মাদ্ৰাছা চলি আছে সেয়া বন্ধ কৰিম বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আধুনিক শিক্ষানুষ্ঠানত পঢ়িলেহে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰিব এই মুহূৰ্ততে ডাঙৰ খবৰ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মাদ্ৰাছাত নপঢ়ি আধুনিক শিক্ষানুষ্ঠানত পঢ়িলেহে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ